তেওঁলোকে লৰা লগাইছে বজাৰে বিক্ৰী কৰিছে সেইখিনি মানুহ অলৰেডি আমাৰ লগতে জড়িত ডিষ্ট্ৰিবিউটাৰ শোণিতপুৰত বা তেজপুৰত দিয়া হোৱা নাই যদি তেওঁলোকে বন্ধুসকল মই আছো তেজপুৰ ভোজকোৱা চাপৰি ৰাজভঁৰাল আৰু আছো মুক্তা ইণ্ডাষ্ট্ৰীতনো কি হয় তাৰ বিষয়ে চাওক জনাম তাৰ আগতে চাই লওঁ মোৰ হাতত আছে এইটো চাওক আছে ডিছ ৱাছ জেল লগতে আছে হেণ্ড ৱাছ আৰু টয়লেট ক্লিনাৰ এণ্ড ডিটাৰজেণ্ট লিকুইড তো বন্ধুসকল এইকেইটানো কেনেকৈ বনায় উইদাউট মেচিন এণ্ড মানে একো নোহোৱাকৈ মেনুৱেল মেচিনো নাই অট'মেটিক মেচিনো নাই আৰু মেচিন নোহোৱাকৈ কেনেকৈনো প্ৰস্তুত কৰি আছে এটা ফেক্টৰী গঢ় লৈ উঠি আছে এটা কথা আপোনাক আগতে কৈ দিওঁ যি মূলা বাৰে দুপাততে চিন কথাষাৰ কিমান দূৰ সত্য আজি আপোনালোকক দেখাম তো বলক মোৰ লগত এইটোৱেই হৈছে সেইটো ৰুম যোনটো ঘৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে মানে আৰম্ভ হ'বলৈ গৈ আছে এটা ফেক্টৰী মানে এটা ইণ্ডাষ্ট্ৰী তো ইণ্ডাষ্ট্ৰীটো কি প্ৰথমে আপোনালোকক দেখালোঁ আহক আপোনালোকে ভিতৰত চাওক ইয়াতে চাওক কাম কৰি গৈ আছে আৰু কিবা পেকিঙৰ কাম কৰি আছে আৰু প্ৰথমতে মই আপোনালোকক দেখাই ল'ব খুজিছোঁ চাওক ইয়াতে দমে পৰি আছে চাওক কত কি বস্তু ইয়াতে আছে চাওক এইটো কি আছে এইটো আছে ফ্লোৰ ক্লিনাৰ যাৰ টাইলছৰ ঘৰ আছে পকা ঘৰ আছে যি আছে সেইকেইটা বস্তু চাওক খুব ধুনীয়াকৈ ক্লিন কৰিবৰ কাৰণে চাওক এইটো বস্তু ব্যৱহাৰ কৰা হয় খুব ধুনীয়া ৰিজাল্ট পাব লগতে আছে হোৱাইট ফেনাইল আৰু লগত আছে ব্লেক ফেনাইল এণ্ড টয়লেট ক্লিনাৰ আৰু এইটো আছে কি হেণ্ড ৱাছ এই হেণ্ড ৱাছৰ এটা সময়ত বহুত ডিমাণ্ড আছিলে যেতিয়া কৰোনাৰ প্ৰভাৱ চলি আছিলে আমাৰ ইণ্ডিয়াত তেতিয়া আৰু লগতে আছে ডিছ ৱাছ জেল সকল এতিয়া মই লগ কৰাবলৈ গৈ আছোঁ আপোনালোকৰ ওচৰত এইখন ইণ্ডাষ্ট্ৰীৰে মালিক যিজন এই ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ হয় তেওঁৰ লগত তো দাদা নমস্কাৰ আপোনাৰ নামটো কি জনাব মোৰ নাম আবু তাহিৰ না আচ্ছা আপোনাৰ এই জেগাখনৰ ধুনীয়া এটা এড্ৰেছ এটা দি দিয়ক যাতে আমাৰ ৰাইজে যাতে বা আমাৰ ভিউৱাৰ যিসকল আছে তেওঁলোকে যাতে ইয়াত অতি সহজে যাতে আহি পাব পাৰে আসলে আমাৰ ইণ্ডাষ্ট্ৰীখন এতিয়া ৰাজভঁৰাল উপস্থিত আৰু ভোজকোৱা চাপৰি আৰু দোলাবাৰী নিয়াৰ হয় যদি কোনোবা মানুহ লখিমপুৰ বা এইফালে বাইহাটা চাৰিআলি বা গুৱাহাটীৰ পৰা সেইফালে আহিব খোজে মংগলদৈৰ ঢেকীয়াজুলিৰ তেওঁলোক দোলাবাৰী আহি মোক ফোন কৰিলে হ'ল আৰু নগাঁৱৰ ফালৰ পৰা নগাঁও কলিয়াবৰ এইফালে যোৰহাটৰ পৰা যদি কোনোবা আহিব খোজে তেওঁলোকে ভোজকোৱা চাপৰি চাৰিআলিত নামি মোক ফোন কৰিলে আমাৰ মানুহ আছে তাৰ পৰা ৰিচিভ কৰিব আৰু বন্ধুসকল তেওঁৰ নম্বৰটো মই তলতে দি দিছোঁ চাওক এইটোৱেই তেওঁৰ নম্বৰ হয় যিটো নম্বৰ এতিয়া আপোনালোকে দেখা পাই আছে তো আপুনি এজন মৌলানা হয় মই মৌলানা আচ্ছা মৌলানাৰ লগতে আপুনি ইমান ধুনীয়া ব্যৱসায় এটা যে কৰি আছে তাৰ বিষয়ে ভাবিলে কেনেকৈ বা এই বস্তুৰ দিমাগত আহিলে কেনে তাৰ বিষয়ে অলপ আমাৰ ভিউৱাৰ্ছক কৈ দিয়ক আসলে আমি সকলোৱে জানো আমাৰ সমাজত মৌলানা বুলি বা আলিম বুলি বা ইমাম বুলি কোৱাৰ লগে লগে তেওঁলোকক আমি ধৰ্মীয় কামতহে লিপিবদ্ধ কৰি ৰাখোঁ বা মছজিদত বা মাদ্ৰাছাত বা সামাজিক কামত তেওঁলোকক মানে ভাবোঁ যে তেওঁলোক সমাজকৰ্মী মাত্ৰ কিন্তু আমাৰ উলামাসকল বা আমাৰ যি প্ৰফেট আছিল প্ৰফেট হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বা তেওঁলোকৰ যি সাহাবীসকল আছিল তেওঁলোকে ব্যৱসায় কৰিছিল আৰু ইছলামত ব্যৱসায় কৰাটো সুন্নত বুলি আমি সকলোৱে জানো সেইকাৰণে আমি এটা ব্যৱসায়ৰ চিন্তা কৰিছোঁ যে আমি ব্যৱসায় কৰি কেনেকৈ আমি আৰু আমাৰ আনেৱালা যি জেনেৰেশ্যন আছে বা আমাৰ সমাজৰ যিখিনি নিবনুৱা কৰ্মী আছে তেওঁলোকক কেনেকৈ আমি উৎসাহ যোগাব পাৰোঁ আৰু তেওঁলোকক কেনেকৈ সংস্থাপন দিব পাৰোঁ বা আমি নিজেও কেনেকৈ সংস্থাপন হ'ব পাৰোঁ সেই বিষয়ে অলপ চিন্তা চৰ্চা কৰি মই আমাৰ সতীৰ্থ এজন উত্তৰ প্ৰদেশৰ আছিলে তেওঁ এই কামখিনি কৰি আছিলে তেওঁৰ লগত যোগাযোগ কৰিলোঁ তেওঁ মোক ট্ৰেইনিঙৰ ব্যৱস্থা কৰাই দিলে সেইমতে মই ট্ৰেইনিং কৰিলোঁ ট্ৰেইনিং কৰাৰ পিছত মই লাহে লাহে এইটো পৰ্যায়ত আহিছোঁ ইয়াত আহি পাইছে চবতকৈ ডাঙৰ কথা এটা ক'লে আপুনি যে নিবনুৱা হয় এই নিবনুৱা সমস্যা দূৰ কৰিবৰ কাৰণে আপুনি যি কাম কৰি আছে এইটো যেতিয়া আৰু বহলাই যাব তেতিয়া আৰু কেইজন মানে আপোনালোকে সংস্থাপন পাব বৰ্তমান কেইজনে সংস্থাপন মানে কেইজনে কাম কৰি আছে বা আপোনাৰ কেইজন আছে এতিয়া চাওক মোৰ ফেক্টৰীটো ইমান ডাঙৰ নহয় সৰুকৈ আৰম্ভ কৰিছোঁ আমি এতিয়া 4জন মানে আমাৰ ইনক্লুড হৈ আছে এতিয়া 4জনে আমি ইয়াত কাম কৰি আছোঁ তাৰ লগতে মই আপোনালোকক জনাব খোজোঁ আমাৰ ডিমাপুৰ মানে নাগালেণ্ড ডিমাপুৰ আমাৰ মাল গৈ আছে বৰাকবিলি উত্তৰ মানে কাছাৰত আমাৰ মাল গৈ আছে ইফালে আমাৰ মংগলদৈত গৈ আছে তাৰ লগে বাইহাটা চাৰিআলিত গৈ আছে নগাঁও গৈ আছে যোৰহাট গৈ আছে এইকেইটা ডিষ্ট্ৰিবিউটাৰ আছে আৰু এইকেইটা জেগাত মাল গৈ আছে তেওঁলোকে আমাৰ মাল লৈ
আৰু মানুহক সংস্থাপন দিছে তেওঁলোকে লৰা লগাইছে বজাৰে বজাৰে বিক্ৰী কৰিছে সেইখিনি মানুহ অলৰেডি আমাৰ লগতে জড়িত তেজপুৰৰ কোনো নিবনুৱা ল'ৰা ছোৱালী যদি আপোনাৰ লগত মানে এই ব্যৱসায় জড়িত হ'ব খোজে হয় তেতিয়া আপুনি কি সুবিধা কৰি দিব তেওঁলোকক মই সৰ্বপ্ৰথমে কওঁ যে যদি কোনোবা এজন ল'ৰা বা ছোৱালীয়ে যদি আমাৰ লগত যোগাযোগ কৰে আমি তেজপুৰৰ মালৰখিনি এতিয়া ডাইৰেক্ট আমাৰ পৰা গৈ আছে হয় এতিয়ালৈকে ডিষ্ট্ৰিবিউটাৰ শোণিতপুৰত বা তেজপুৰত দিয়া হোৱা নাই যদি তেওঁলোকে খোজে যে আমাৰ পৰা মাল নি আমি তিনিটা কেটেগৰী আপোনাক জনাই দিওঁ তিনিটা কেটেগৰী কাম কৰি আছোঁ এটা হ'ল ডিষ্ট্ৰিবিউটাৰ এটা হ'ল হোলচেল আৰু এটা হ'ল থাৰ্ড পাৰ্টিটো এনেকুৱা যে মালখিনি আমি বনাই দিম তেওঁৰ ব্ৰেণ্ড হ'ব যদি ব্ৰেণ্ড তেওঁ হ'ব গতিকে তেওঁৰ ব্ৰেণ্ডত আমি মালখিনি বনাই দিম যদি কোনোবা মানে তেনেকৈ ভাবে আমাৰ পৰা মাল নিব পাৰে আৰু লৈ তেওঁৰ ব্ৰেণ্ডত আমি বনাই দিব পাৰিম গতিকে এই তিনিটা কেটেগৰীক যদি কোনোবা আহিব খোজে আমাৰ লগত যোগাযোগ কৰিব খোজে পাৰে এতিয়া আপোনাৰ তাত প্ৰডাক্ট কেইটা আছে টোটেল প্ৰডাক্ট কেইটা আছে এতিয়া মোৰ তাত 11টা প্ৰডাক্ট আছে এতিয়া বৰ্তমান 11টা প্ৰডাক্টৰ ওপৰত কাম চলি আছে হয় আচ্ছা আজি ভেৰাইটিজ কেইটা আছে আজি বৰ্তমান কেইটা আছে আজি বৰ্তমান 6টা ভেৰাইটিজ আছে আজি বৰ্তমান 6টা ভেৰাইটিজ আছে না আচ্ছা এইকেইটা যে বনায় এইকেইটা মানে ইয়াত কেনেকৈ বনোৱা হয় কাৰণ যিহেতু আপোনাৰ তাত মোৰ কোনো মেচিন চোৱা নাই কোনো মেনুৱেল হওক ইলেক্ট্ৰনিক হওক কোনো মেচিন চোৱা নাই তেতিয়া এইকেইটা বনোৱা মানে প্ৰচেছটো কি এইটো আসলে এইটো কেমিকেল আহে ইয়াত দুটা কেমিকেল মিলোৱা হয় এটা পাউডাৰ কেমিকেল আৰু এটা হ'ল জেম দুটা কেমিকেল মিলোৱা হয় আৰু এইটো হাতেৰে মানে হেৰি কৰা হয় মিলোৱা হয় মিশ্ৰণ কৰা হয় এইটো মিশ্ৰণ কৰি কিমান টাইম থৈ দিব লাগিব যেতিয়া এইটো বস্তুটো ফিল্টাৰ দেখা গৈছে এইটোতো এটা প্ৰচেছ এইটো মিনিমাম 12 ঘণ্টা ৰাখিব লাগিব মানে এইটো মিশ্ৰণ কৰাৰ পিছত 12 ঘণ্টা থৈ দিয়া এইটো ফিল্টাৰ হয় 12 ঘণ্টা থৈ দিয়াৰ পিছত মই এইটো বস্তুটো হৈছে না নাই মই নিজে মোৰ ঘৰত মই ব্যৱহাৰ কৰি চাওঁ প্ৰথমতে যেনেকৈ টয়লেট ক্লিনাৰ আছে টয়লেটত ব্যৱহাৰ কৰি চাওঁ এইটো ফ্লোৰ ক্লিনাৰ আছে এই ফ্লোৰ ক্লিনাৰটো মই নিজে ব্যৱহাৰ কৰি ঘৰত চাওঁ কিমান উপযোগী হয় ইয়াৰ মানে গুণাগুণ কিমান আছে এইটো আপুনি নিজে প্ৰথমত ইউজ কৰে চাই তাৰ পিছত আপুনি সেইটো লেভেলিং কৰি পেলাই মাৰ্কেটত এৰি দিয়ে আচ্ছা যোনটো মাৰ্কেটত বৰ্তমান চলি আছে বহুত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কিন্তু আগলৈকে বা আজিলৈকে আমি জনাই নাছিলো যে এনেকৈ সৰুকৈ এইটো বিজনেছ কৰিব পাৰি বুলি এইটো সঁচা কথা আপোনাক চাই পেলাই বহুত ভাল লাগিলে আপোনাৰ পৰা আৰু 10জনে শিকক তো অসমৰ প্ৰত্যেকটা ৰাজ্যক মই ক'ব খোজো আপোনালোকে ইয়াক ফোন কৰিব কেনেকৈ কি কৰিছে আপোনালোকে বুজি ল'ব আৰু আপোনালোকো এনেকুৱা ইণ্ডাষ্ট্ৰী খুলিবও পাৰে ইয়াৰ পৰা পুৰা প্ৰচেছ পাই যাব আপোনালোকে আৰু বিজনেছটো ইয়াৰ লগত লাগিও কৰিব পাৰে আপোনালোকে আৰু কি আছে ইয়াৰ লগত ইয়াৰ আছে আপোনাৰ বগা ফেনাইল এইটো হয় লেমন ফ্লেভাৰ আৰু এটা আছে চিট্ৰৰ ফ্ৰেছ আৰু এটা আছে মুগৰা ফ্ৰেছ এই বগা ফেনাইলত কেইটামান ভেৰাইটিজ আছে তাৰ ভিতৰত আমি চিট্ৰা আৰু লেমন দুটা ৰাখিছে বৰ্তমান আৰু লগতে ব্লেক ফেনাইল আছে আপোনাৰ ইয়াত চবত এই যিকেইটা প্ৰডাক্ট আছে চবতকৈ বিক্ৰী বা চেল কোনটো প্ৰডাক্টৰ বেছি এতিয়া বৰ্তমান ক'বলৈ গ'লে যেটো বাৰিষা সিজন চলি আছে এই বাৰিষাত ব্লেক ফেনাইলটো আৰু হোৱাইট ফেনাইলটো এই দুটা সবচে হাই সেল এই হাই গৈ আছে লগতে আমাৰ টয়লেট ক্লিনাৰো গৈ আছে এই তিনটাৰ বিক্ৰী বেছি চলি আছে বৰ্তমান এই তিনটাৰ বিক্ৰী সবতকৈ হাই চলি আছে আৰু ইয়াত বিক্ৰীটো মানে কোনটো এৰিয়াত বেছি চলি আছে এটা আপোনাৰ ধৰক এটা আইডিয়া আপোনাৰতো বহুত জায়গা ডিস্ট্ৰিবিউটৰ দিছে শোণিতপুৰৰ বাহিৰত এইটো ক'বলৈ গ'লে বিশ্বনাথ চাৰিআলি আৰু নতুনকৈ বাইহাটা চাৰিআলি ইতিমধ্যেই ডিস্ট্ৰিবিউটৰ হৈছে হয় তেওঁৰ যদি কোনোবা বাইহাটা চাৰিআলিৰ পৰা চাই আছে বা মংগলদৈৰ পৰা চাই আছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা যদি চাই আছে তেওঁলোকৰ ডিষ্ট্ৰিবিউটৰ নম্বৰ মোৰ তাত আছে আপোনালোকে লৈ তেওঁলোকৰ পৰা মাল নিব পাৰে নগাঁও টাউনতো মোৰ মাল গৈ আছে টাউনৰ পৰাও ল'ব পাৰে এইটো বাইহাটা চাৰিআলি আৰু বিশ্বনাথ চাৰিআলি এই দুটা ঠাইত বেছি চলি আছে আৰু লগতে আমাৰ নগাঁও টাউনতো আছে এই তিনিটা ঠাইত বেছি চলি আছে যিটো প্ৰাইচ ৰাখিছে বাকী কোম্পানীতকৈ প্ৰাইচটো অলপ কম চাই আছো আমি আসলে বজাৰত বহুত হেৰি আছে কোম্পানী আছে তাৰ পৰা আমি কম এইকাৰণে ৰাখিছো যে ৰাইজৰ সুবিধা হওক প্ৰথমতে আৰু আমাৰ মালটো যাতে অলপ বেছি সেলিং হয় সেইকাৰণে আচ্ছা আপোনাৰ কোম্পানীৰ নামটো খুব ধুনীয়াকৈ এবাৰ কৈ দিয়ক আৰু ইফালে আপুনি আহক আহি পেলাই দেখাই দিয়ক অলপ আমাৰ কোম্পানীৰ নাম হ'ল মুক্তা হোম ক্লিনাৰ প্ৰডাক্টছ মুক্তা হোম ক্লিনাৰ প্ৰডাক্টছ তো আপোনালোকে আহিব আৰু খুব ধুনীয়াকৈ আমাৰ মৌলানা সাহাবৰ লগত মিলি এই বিজনেছটো আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰিব কাৰণ মই প্ৰথমতেই কৈছোঁ যি মূলা বাৰে দুপাততে চিন চাওক
পাত দুটা চাওক কি ধুনীয়াকৈ একদম হৈ আছে পাত দুটা এইটো মূলা এই খৰুতে মৰহি যাব নালাগে আৰু ডাঙৰ হ'ব লাগে বহুত ডাঙৰ এটা ব্যৱসায় হ'ব লাগে এইখিনি ডাঙৰ এটা বিজনেছ হ'ব লাগে ইণ্ডাষ্ট্ৰি হ'ব লাগে আৰু এইটো কি প্ৰচেছত বনাই কেনেকৈ মেচিন নোহোৱাকৈ বলক আপোনাক অলপ মই দেখাই দি আছোঁ এইখিনি কালি যাব মাল ৰেডি হৈ আছে আচ্ছা এই ড্ৰামটোত কি আছে বাৰু ইয়াতে আপোনালোকে মিক্সন যে কৰে যোনটো মিশ্ৰণ কৰে হয় মিশ্ৰণটো কি এনেকৈ ড্ৰামতে হয় ড্ৰামতে কৰোঁ আমি ড্ৰামতে কৰোঁ তাৰপিছত ঢাকন লগাই 12 ঘণ্টা ৰাখি দিওঁ 12 ঘণ্টা থৈ দিয়ে তাৰপিছত পেকেজিং হয় তাৰপিছত ট্ৰাই হয় ট্ৰায়াৰ পিছত পেকেজিং হয় পেকেজিঙৰ পিছত এনেকৈ আমি বক্সত এই চাওক আমাৰ কোম্পানীৰ বক্স মুক্তা হোম ক্লিনাৰ প্ৰডাক্টছ আছে এইটো লেমন ফ্ৰেছ অলৰেডি হেৰি হৈছে ইফালে আৰু আছে টয়লেট ক্লিনাৰ এয়া চাওক টয়লেট ক্লিনাৰৰ হেৰি এনেকৈ বক্সিং হয় আৰু এই বক্সিং হৈ যোৱাৰ পিছত আমাৰ মালখিনি গৈ থাকে এতিয়া এই 4টা 5টা 6টা কাৰ্টন বনিছে এইকেইটা অৰ্ডাৰ আছে না এইকেইটা কালি 12টা কাৰ্টনৰ অৰ্ডাৰ আছে কালি 12টা কাৰ্টন অৰ্ডাৰ আছে না ৰাতিলৈকে আৰু হৈ যাব আৰু এইটো ইয়াত কি আছে এইটো কওক এইটো লিকুইড আছে লিকুইডটো পেকেজিং হ'ব এইটো কি হয় লিকুইড এইটো হেণ্ড ৱাছ লিকুইড হেণ্ড ৱাছটো না এতিয়া হেণ্ড ৱাছো চলি আছে না হেণ্ড ৱাছো চলি আছে না আচ্ছা মানুহে কৈ আছিলে কৰোনাৰ পিছত হেণ্ড ৱাছৰ বিক্ৰী বহুতেই কমি গৈছে কাৰণ বিভিন্ন কোম্পানীৰ পৰা আমি চাই আছোঁ মাৰ্কেটত যে হেণ্ড ৱাছটো নাইকিয়াই হৈ পৰিছে কিন্তু আপুনি যিহেতু আকৌ আৰম্ভ কৰিছে হেণ্ড ৱাছো বনাই আছে হেণ্ড ৱাছটো কিমান পৰিমাণে চলি আছে আচলতে হেণ্ড ৱাছ খালি কৰোনাত চলা বুলি নহয় হেণ্ড ৱাছৰ দৰকাৰ প্ৰত্যেকজনৰ প্ৰত্যেক দিনে হয় না গতিকে মানুহে তাৰ ব্যৱহাৰটো এতিয়াও জনা নাই হয় আমি প্ৰত্যেক দিনে 2বাৰ 3বাৰকৈ খানা খাই আছোঁ হয় হাত ধুবই লাগে টয়লেট কৰি আছোঁ হাত ধুবই লাগে গতিকে সেইখিনি টাইমত আমি অন্য চাবোন বা আমি আগতে মাটিত ঘঁহিছোঁ এতিয়া সেই মাটিত ঘঁহা বা চাবোন ব্যৱহাৰটো নচলে গতিকে সেইকাৰণে আজি মানে হেৰি হেণ্ড ৱাছৰ ব্যৱহাৰখিনি হৈ আছে গতিকে সেই হেণ্ড ৱাছটো সকলো ঘৰতে আৰু সকলো টাইমতে লাগে সেইকাৰণে হয় আমাৰ ইয়াত 3টা ফ্লেভাৰৰ হেণ্ড ৱাছ আছে লেমন ফ্লেভাৰ একুৱা ফ্লেভাৰ আৰু ৰ'জ ফ্লেভাৰ আৰু আপুনি জানিবলৈ পাই সুখী হ'ব আমাৰ তেজপুৰত মানে ভোমৰাগুৰিৰ পৰা লৈ আমাৰ পৰুৱা চাৰিআলিলৈকে যিকেইটা হোটেল আছে সেইকেইটা হোটেলতে প্ৰায় মোৰ মাল গৈ আছে আৰু তেওঁলোকে মোৰ ডিছৱাছ আৰু হেণ্ড ৱাছ ইউজ কৰি আছে খুব ধুনীয়া কথা এইটো আচ্ছা আৰু এটা কথা আপোনাৰ যি ক'লে 11টা প্ৰডাক্ট বৰ্তমান কাম চলি আছে ভৱিষ্যতে আৰু কি প্লানিং আছে ভৱিষ্যতে মানে আমি অহা ছেপ্টেম্বৰ মাহত আৰু 3টা প্ৰডাক্ট লঞ্চ কৰি আছোঁ তাৰ ভিতৰত এটা কোম্পানীৰ আছে যিটো মানে আমি হেৰি কম্পাৰ্ট বুলি কওঁ সেইটো আমাৰ কোম্পানীত অন্য নামত আহি আছে আৰু 2টা আছে এতিয়া আমি নকওঁ যেতিয়া লঞ্চ কৰিম নিশ্চয় জনাম তো বন্ধুসকল অকল এই 11টা প্ৰডাক্টেই নহয় আৰু 3টা 4টা প্ৰডাক্ট এতিয়া ৰিচেণ্ট ইয়াৰ লগত এড হ'ব তাৰপিছত লাহে লাহে আৰু প্ৰডাক্ট আহি যাব ইয়াতে আপোনালোকে এই কোম্পানীৰ লগত যোগাযোগত থাকিব আৰু টাচত থাকিব আৰু এই কোম্পানীটো ডাঙৰ কৰিবলৈ হ'লে অকল আমাৰ মৌলবী চাহাবেই নহয় আপোনালোকৰো সহায় আৰু সহযোগিতা একান্ত প্ৰয়োজন আৰু আপোনাৰ 2-3টা বস্তু দৰকাৰ আছে ইয়াত সেইকেইটা হৈছে ধৈৰ্য সাহস আৰু অলপ পইচা বেছি নালাগে ধৈৰ্য আৰু সাহস আৰু একাগ্ৰতা আপুনি কৰিবলৈ তেতিয়া এইটো কোম্পানী আজি সৰু চাই আছে সৰু কিন্তু এদিন এইটো বহুত ডাঙৰ বিশাল গছত পৰিণত হ'ব তেতিয়া আপোনাৰ লগতে আৰু 10জন চলিব পাৰিব হয় বন্ধুসকল এই বিজনেছটোৰ পৰা অসমত নিবনুৱা সমস্যা কিছু হ'লেও 10টা হ'লেও কমি যাব আৰু সেইটোৱে আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু নিবনুৱা সমস্যা দূৰ কৰক সো বন্ধুসকল এইটো ভিডিঅ' মই ইয়াতে শেষ কৰিলোঁ আৰু এটা ভিডিঅ' নহ'লে যে আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় আই অসম